সকারো দেব গোবিন্দ গরুড়ধ্বজা প্রজদা প্রভরষ্টিভিः সকারো শতভুজা রাখি ধরা তাল এক তাল গত গুরু কয় পর দেখো নর লোকে এরি আর কাম রে পাত রাম রাম মঙ্গল ভগবান বিষ্ণু মঙ্গলা পুণ্ডরীকাক্ষ মঙ্গলা তনু হরি মঙ্গলা তনু হরি মঙ্গলা তনু হরি মঙ্গলা তনু হরি প্রভু সেই জগতৰ সৃষ্টি স্থিতিৰ প্ৰলয়ৰ একমাত্ৰ গৰাকী আপুনিয়ে তেনেস্থলত কিয় দেখো আজি আপোনাক চিন্তিত
শুনা প্ৰিয়, নাৰ আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী। আমাৰ নিৰ্দেশতে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱগণে নিজ নিজ কৰ্তব্যত হৈছে প্ৰতি। যিজনে নিজ কৰ্মক পৰিহাৰ কৰি ইন্দ্ৰিয় গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে, তেওঁক আমি আমাৰ অস্তিত্বৰ কথা বাৰে বাৰে সোঁৱৰাই আহিছো। শুনা প্ৰিয়, নাৰ বসুমতীৰ বক্ষত দুষ্টৰ অতি অত্যাচাৰে ধৰিত্ৰীবাসীৰ হৃদয় কম্পমান কৰিব লাগিছে। আৰু সেয়ে আমি যে বাৰে বাৰে চিন্তামগ্ন হওঁ প্ৰিয়ে, চিন্তামগ্ন হওঁ। নহ'ব জানো সংসাৰ লীলা মনৰ উভাৰ নিশ্চয় প্ৰিয়ে, প্ৰভু আমাৰ কথা জানিবা নিশ্চয়। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ আমি একমাত্ৰ কাৰণ। ব্ৰহ্ম সত্য, কিন্তু জগতো যে নহয় মিথ্যা। কাৰণ সমস্ত ভূততে ব্যাপী আশ্ৰময় হৰি সবাক মানিবা বিষ্ণু বুদ্ধি কৰি। শুনা প্ৰিয়, প্ৰভু এই ধৰাধামত যেতিয়াই অধৰ্মৰ বাঢ়িব প্ৰাদুৰ্ভাৱ, তেতিয়াই যে এই সৃষ্টিৰ বুকুত শান্তিৰ স্থাপনৰ হেতু আমি যে ধৰাধামত যুগে যুগে হম অৱতাৰ। কাৰণ আমি ওমকাৰ হরি কৃষ্ণ ও গোবিন্দ কৃষ্ণ গোবিন্দ 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 গোবিন্দ
আমার কি পরম সৌভাগ্য স্বয়ং বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী দেৱনাৰায়ণ আৰু দেৱী লক্ষ্মীৰ সন্মুখত আমি সদসী উপস্থিত। হে প্ৰভু নাৰায়ণ, দেৱৰ্ষি হে পৰম কৰুণাময় জগত জননী, দুয়োৰে চৰণতে নেকি নাৰদৰ সহস্ৰ কোটি প্ৰণাম। তথাস্তু। প্ৰভু উঠা। দেৱৰ্ষি প্ৰভু তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই নাৰায়ণ আমি দুয়ো পৰম আনন্দিত হলো। নাৰায়ণ। বাৰু দেৱৰ্ষি প্ৰভু কোৱাচোন, কিবা উদ্দেশ্যলৈ প্ৰৱেশিলাই বৈকুণ্ঠপুৰী? উদ্দেশ্য মাত্ৰ এটাই, দুয়োৰে চৰণ দৰ্শন কৰা আৰু তোমাৰ আশীৰ্বাদৰ ফলত পূৰণ হ'ল মোৰ মনৰ কাম। কিন্তু হে জনাৰ্দন, কিন্তু বুলি ৰলা কিয় দেৱৰ্ষি? ব্যক্ত কৰা মনৰ কথা। অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি একমাত্ৰ গৰাকী। তথাপিতো আকৌ নাৰদেই কৰিব লাগিবনে মনৰ অভিলাষৰ কথা? আৰু সুধিছো যেতিয়া কওঁ শুনা সম্পূৰ্ণতে। দুৰ্জনৰ অত্যাচাৰত ধৰিত্ৰী আজি ম্ৰিয়মান হৈ অহৰ্নিশে সেবিছে তোমাৰ এই চৰণ। পিছে প্ৰভু, ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় তুমি কেতিয়া চিন্তা কৰিবা? দেৱৰ্ষি প্ৰভু বসুমতীৰ উদ্ধাৰৰ ভাৰ আমি কৰিছো গ্ৰহণ। নাৰায়ণ। শুনা দেৱৰ্ষি, প্ৰভু আমি স্ৰষ্টা, আমি দ্ৰষ্টা, নাৰায়ণ। আমি সমস্ত জগতৰ নিয়ন্ত্ৰা মাধৱ। আমি মহাকাল, কাল প্ৰাপ্তি হলে ঘোষণা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰো নিজ ইচ্ছামতে। প্ৰভু পুনৰ বিনোদ বিহাৰৰ আকাংক্ষা যেতিয়া জাগিব মনত, তেতিয়াই সৃষ্টি কৰিল নৈক্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোগ। নাৰায়ণ। শুনা দেৱৰ্ষি, কওক প্ৰভু। সেইবাৰ বসুমতীৰ উদ্ধাৰৰ বাবে দেখিব জগতে আমাৰ নৱ অৱতাৰ। প্ৰভু বৰা ৰূপে বসুমতীক উদ্ধাৰী নৰসিংহ ৰূপে বিদাৰিম হিয়া। দেখিব জগতে আমাৰ শাশ্বত স্বৰূপ, বুঝিব জগতে আমার ওঙ্কার ভাবে। ওরা দেবর্ষি, প্ৰভু আমি এই সম্পূর্ণ করাধারী পরম ব্রহ্ম নারায়ণ। মোৰ প্ৰাণ গোপাল, দীনবন্ধু কিন্তু দেবর্ষি, কিন্তু কি প্ৰভু? আমার এই সকলো লীলামালা তুমিও হব লাগিব সমভাগী। বাৰু প্ৰভু, আপোনাৰ আদেশ মতে আমি নিষ্কৰ্ম কৰি যাম। ইচ্ছাময় তুমি ভগৱান, ইচ্ছা পূৰণ হবই তোমাৰ। বাৰু প্ৰভু, হে মাতৃ দুয়োৰে চৰণত পুনশ্চময় প্ৰণিপাত জনাই তাকে যাওঁ এবে আপোন কৰ্তব্যত অৱয়গ্ৰহৰ। যোৱা দেবর্ষি। পদ্মনাভ
চিন্তা কমলানয়না योगी विठाला गन्मा वन्दे विष्णु भव भय सर्वलौकिका বৈকুণ্ঠর ভবনে দেখিল নয়নে লক্ষ্মী নারায়ণ হরি প্রভুরা তুল শরণে শুননো পূর্বাজে ৰুণ জুন জুন কৰি ৰুণ জুন জুন কৰি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ তুমি প্রিয়তম পরম দেবতা জানিয়া দৈদু রণ জানিয়া লইলু রণ জানিয়া লইলু রণ বলা প্ৰিয়ে আমি এতিয়া নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ বলো প্রভু